হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে মোৰ চেনেল আছাম লাভাৰ্ছ এনকে চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ, যোনটোৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ সাধাৰণ কিছুমান প্ৰব্লেমৰ পৰা আপোনালোকৰ সহায় হ'ব। আপোনালোকৰ মোবাইলত যোনবিলাক চিম লগায় তাৰ নেটটো যদি শ্ল' হয়, তাত কি কি কৰিব লাগিব, ছেটিং কি কি মিলাব লাগিব, তাকে মই আজি দেখাই দিবলৈ ওলাইছোঁ। আপোনালোকে ভালদৰে চাই সেই ছেটিংখিনি মিলাই ল'ব। ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেল আছাম লাভাৰ্ছ এনকে চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ ছাইডত থকা বেল আইকনটো দবাই দিয়ক। এতিয়া আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি ছেটিংটো বিচাৰি লওঁ। ছেটিঙত আমি ক্লিক কৰক। ছেটিংটো ক্লিক কৰাৰ পিছত মোবাইল নেটৱৰ্ক ইয়াত দেখিছে, মোবাইল নেটৱৰ্কটো আমি ক্লিক কৰিব লাগিব। মোবাইল নেটৱৰ্কটো ক্লিক কৰক। মোবাইল নেটৱৰ্কটো ক্লিক কৰাৰ পিছত ইয়াত চিম 1 বুলি দেখিছে, এই চিম 1 তাত গৈ ক্লিক কৰি আমি ইয়াত দেখিছে নেটৱৰ্ক মোডত আমি 4G প্ৰিফাৰ্ড এইটো থাকিব লাগিব। ডাটা ৰ'মিং আমাৰ সদায় অন থাকিব লাগিব। তাৰপিছত আমাৰ এক্ৰছ পইণ্ট নেম APN, এই APNত গৈ আমি তাত দেখিছে জিঅ' 4G লিখা আছে, এই জিঅ' 4Gত ক্লিক কৰক। জিঅ' 4Gত এনেকৈ লিখা থাকিব। এনেকৈ গৈ তললৈ যাব। তললৈ যোৱাৰ পাছত আপুনি ইয়াত দেখিছে APN প্ৰট'কল। APN প্ৰট'কল সদায় আমাৰ IP4 এইটো থাকিবই লাগিব। এইটো একে ছেম, সেইটো এনেকৈ আমাৰ ছেম থাকিব লাগিব। তাৰপিছত APN ৰ'মিং প্ৰট'কল, এইটো একে থাকিব লাগিব আৰু সদায় BR আমাৰ লাইট হ'ব লাগিব। এতিয়া ছেভ কৰি দিয়ক। এই ওপৰত ডান লিখা আছে। পাছত আপোনাৰ মোবাইলটো ৰিষ্টাৰ্ট কৰি দিব, নহ'লে এয়াৰপ্লেন মোডত এবাৰ দি দিব। তাৰপিছত চাব আপোনাৰ মোবাইলৰ নেটৰ প্ৰব্লেমখিনি ছল্ভ হ'ল। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক দি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।